हाँ बोल रहा हूँ कॉलेज का सबका वीडियो में बंद कर मेरा ड्रिंक बना चिल्ला में बना रहा हूँ। নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আজি আমি উপস্থিত হৈছোঁহি বৰবিল স্থানীয় ৰাইজে আয়োজন কৰা মাঘী উৎসৱ। তেওঁলোকে ধুনীয়াকৈ এটি মহাভাৰতৰ অভিমন্যুক বধ কৰা চক্ৰবাহু বনাবলৈ সক্ষম হৈছে। খুব ধুনীয়া আচলতে কষ্টৰ ফলত এইটো বনিছে। এমাহ জোৰা প্ৰস্তুতিত মানে তেওঁলোকে এইটো বনাই উলিয়াইছে আৰু ভিডিঅ'টো চাই থাকিব, ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ওলাব নোৱাৰিলে কিয় নহয় ফালি ফালি ওলাব লাগিব নেকি বিকাশ ওলাব নোৱাৰিলে নহয় ফালি ফালি ওলাম ইয়াক অভিমন্যুক বধ কৰিছিলে ইয়াত চক্ৰবিহু। আমি এতিয়া চক্ৰবিহুত সোমাই আছোঁ। এইটো কলি যুগৰ চক্ৰবিহু। আমি এতিয়া সোমাই আছোঁ কলেজ যুগৰ চক্ৰবিহুত সোমাই আছোঁ। চক্ৰবিহুত চব কোনো মানে ৰাস্তা উলিয়াব নোৱাৰে। চক্ৰবিহুত এবাৰ সোমোৱাৰ পাছত কোনে উলিয়াব পাৰে? একমাত্ৰ কুকুৰে উলিয়াব পাৰে। কিয়? সিহঁতি মুটি মুটি আহে যে, সেইটো কাৰণে বম মজা লাগিছে। আমি এতিয়া উপস্থিত আছোঁ। ক'ত আছোঁ বিকাশ? আমি আছোঁ নাহৰ পৰা বৰবিল। ইয়াত মানে ভোগালী আয়োজন কৰিছে খুব ধুনীয়াকৈ স্থানীয় ৰাইজে। ইয়াত এটা বনাইছে চক্ৰবিহু। চক্ৰবিহু বনাইছে। আমি এতিয়া বৰ্তমান সোমাই আছোঁ চক্ৰবিহু, কিন্তু অভিমন্যু নহয়। আমি আচলতে আমি 15 মিনিটমান খোজ কঢ়াৰ পাছত অৱশেষত পাইছোঁহি একেবাৰে ভিতৰত, চক্ৰবিহুৰ ভিতৰত। এয়া দিছে আপুনি আধা ঘণ্টামান হৈ যাব মানে যাওঁতে 15 মিনিট, আহোঁতে 15 মিনিট আপোনাৰ লাগি যাব। সোমাওঁতে 15 মিনিট আৰু ওলাওঁতে 15 মিনিট। এই আমাৰ হৈ আছে চাউণ্ড চেক। এতিয়া আমাৰ 2026 বৰ্ষৰ মাঘ বিহু পৰিচালনাৰ মূল কৰা বাস্তৱ তেখেতে প্ৰথমৰ পৰা আজি পৰ্যন্ত যথেষ্টখিনি কষ্ট কৰিছে, ত্যাগ স্বীকাৰ কৰিছে আমাৰ এই সুন্দৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ তোলাত আপোনালোকৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধুনীয়া গান আচলতে এইটো গান নহয়, এইটো আচলতে ইতিহাস। যিটো ইতিহাসক জুবিন দাই খুব ধুনীয়াকৈ গাবলৈ চেষ্টা কৰিছিল। যিহেতু আমাৰ মাজত জুবিন দা নাই আৰু গোটেই জীৱন আমাৰ জুবিন দাৰ লাইফটোৱে তেনেকুৱা হৈ থাকিল, হয়নে? আমাৰ বুকুৰ হিয়াৰ আমত হ'ল জুবিন দাকো হেৰাই পালোঁ। জুবিন দাকো আচলতে কোনে মাৰি পেলালে বা কোনে কেনেকৈ লৈ গ'ল, তেখেতৰ লাইফটো তেনেকুৱা হৈ গ'ল। আজি চবেই জুবিন দাৰ মৃত্যুক আমি আচলতে আমি ক'ৰ পৰা হ'ল আমি আজিও জানিবলৈ কাৰণে আজিও চিন্তিত হৈ প্ৰত্যেকেই আজি আমাৰ সৰুৰ পৰা ডাঙৰলৈকে গোটেই বুঢ়া বয়সৰ পৰা সকলো ব্যক্তিয়ে বাট চাই আছে যে জুবিন দা কেনেকৈ লৈ গ'ল। আৰু জুবিন দাই গোৱাই গান তেনেকুৱা গান আছিল। এইটো গান আছিল
বেছি কথা নকওঁ আৰু হৃদয় উপক্ৰিয়া সোমাই আছে আচলতে জুবিন দাক পাহৰি আমি অনুষ্ঠান কেতিয়াও উদযাপন কৰিব নোৱাৰোঁ জুবিন দাৰ অবিহনে প্ৰথমটো বিহু আমি সঁচাকৈ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এক শব্দ কিন্তু জুবিন দাই এটাই কৈছিল আমি জীৱনটো যাপন নহয় আমি জীৱনটো উদযাপন কৰিব লাগিব সেইবাবে হয়তো জুবিন দাৰ অনুপস্থিতিত আমি যে এই জীৱনটো উদযাপন কৰিছোঁ ভোগালী উদযাপন কৰিছোঁ জুবিন দাই নিশ্চয়ভাৱে বিচাৰিছিলে সেইবাবে আচলতে আজিৰ এই অনুষ্ঠানটো আমি উদযাপন কৰিব পাৰিছোঁ আৰু যাৰ আমি ত্ৰিদীপ গগৈ কণ্ঠত আজি জুবিন দাক বিচাৰি পাইছোঁ এয়া জুবিন দাই বিচাৰি পৰাই এক সময় সেইবাবে আমি সকলোৱে একেলগে কওঁ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দাৰ অবিহনে ভোগালী জুবিন দাৰ অবিহনে বহাগ জুবিন দাৰ অবিহনে অসমীয়াৰ অস্তিত্ব আমিবোৰ শূন্য জুবিন দাই সদায় গতিকে ত্ৰিদীপ গগৈৰ মাজত আমি পুনৰ গীতৰ মাজলৈ সোমাই যাম বহু কণ শিশু আছে আমি তেওঁলোকৰ লগতো কিছু মনৰ কথা পাতিম আৰু আজি এই নিশাটো জীপাল কৰিম মই এটাই আপোনালোকক অনুৰোধ জনাইছোঁ আচলতে আপোনাক মানে আদিত্য হওক বা সকলোৱে অত্যন্ত কষ্টৰ ত্যাগ স্বীকাৰ কৰি চক্ৰ বিহু বনাইছে তাৰোপৰি উপৰিও বিভিন্ন সময়ত মাঘৰ বিহুত বিভিন্ন আপোনালোকে অনুষ্ঠান আয়োজন কৰিছে চক্ৰ বিহুটোত মই সোমাই গৈছিলোঁ মই ভবা নাছিলোঁ সোমাই গৈ যে মোৰ 40 মিনিট লাগিব অৰ্থাৎ চক্ৰ বিহুৰ বিহু ভাঙি আহিবৰ কাৰণে সময় লাগে গতিকে ইমান সুন্দৰভাৱে অসমীয়া শিল্পীৰ সৃষ্টি সঁচাকৈ ভাবিব লাগিব যি নহওক বেছি কথা পাতি থাকিলে খং উঠিব গতিকে আমি কথা পাতি নাথাকোঁ আমি ত্ৰিদীপ গগৈ কাষত পোৱাৰ পিছত আৰু কথা পাতি থকাৰ প্ৰশ্নই নাহে ত্ৰিদীপ দাৰ গীতৰ মাজলৈ যাম তাৰপিছতো বহু শিল্পী কিন্তু আমি আমন্ত্ৰিত কৰি আনিছে উদ্যোক্তাসকলে তেওঁলোকৰ গীতৰ মাজলৈ যাম মাজে মাজে কথা পাতিম আৰু আজিৰ এই ভোগালী নিশা জীপাল কৰিম ত্ৰিদীপ দা গীতৰ মাজলৈ যাব বিচাৰিছোঁ মই গালি মাৰিব বুলি ভাবিছিলোঁ আচলতে গতিকে উঠি আহিলে ইয়াত নিউজ চেনেল আৰু আমি গাঁৱৰ মানুহ একো নাই তেখেতলোক আলহী আচলতে আমাৰ আটাইতকৈ মৰমৰ মই ভাবিছোঁ কি ভাৰতত যায় ইয়াৰ পৰা আৰু বেলেগ আহিব কিন্তু আকৌ এটা গান গাব কৈছে মোক ভাল লাগিছে আচলতে সেইকাৰণে আকৌ এবাৰ মৰম জনাইছোঁ পুনৰ এটা বিহু মাহৰ হয় নাই আটাইতকৈ দুখৰ কথাটো কি জানে নাই আটাইতকৈ দুখৰ কথাটো চাওক এইবাৰ যেতিয়া আমি বিহু আহিব এতিয়া মাঘ বিহু গ'ল ভোগালী যোৱাৰ পিছত ফাগুন চ'ত দুমাহ থাকিব যেতিয়া বিহু আহিব চবে ফিল কৰিম আগতে আমি গোটেইবিলাকে চবেই আমি লগ লাগি গৈছিলোঁ যে এচি গাড়ীত গৈছিলোঁ বলিউড পিকআপত এক জাক মানে গোটেই মতা মাইকী মানুহ উঠি জুবিন গাৰ্গ চাব গৈছিলোঁ এতিয়া নাই সেইজন মানুহ আটাইতকৈ দুখৰ বছৰটো এইবাৰ কিন্তু সেইটো বছৰ এই বস্তুটো কোনে ফিল কৰিছে মই নাজানো খালি মই ফিল কৰিছোঁ অহা বছৰ বহুত বেয়া লাগিব আৰু যিজন মানুহে আমাক শৈশৱ শিকালে জীৱনটো জীয়াবলৈ শিকালে দাদাই অলপ আগত যেনেকৈ কৈছে সেই মানুহজন নাই আমাৰ মাজত কিন্তু সেই মানুহজনক আমি সদায় জীয়াই ৰাখিব লাগিব আমি জীয়াই ৰাখিম আপোনালোকে ৰাখিব লাগিব মই ৰাখিম এখেতলোকে ৰাখিব ঠিক আছে জুবিন দাৰ গান এটা নাহৰ I love you.